ও ভাই হ্যাপি বিশ্বকর্মা পূজা। বিশ্বকৰ্মা মা কি জয়। ধেই কি কয় বিশ্বকৰ্মা মা নহয় বাপা। চৰি ভাই আৰু পাপা বিশ্বকৰ্মা আপোনাকো চৰি মানে অলপ গলটিছে মিষ্টেক হৈ গ'ল আৰু বেয়া নাপাব আৰু সেইখিনি কাৰণে। দাদা আপোনাৰ লগত এটা বিশ্বকৰ্মা পূজা সম্পৰ্কে এটা কথা আছিল। কি কথা এই বিশ্বকৰ্মা পূজাটো অলপ স্বচ্ছ ভাৰতৰ লগত মিল থকা যেন লাগে। কি মানে আমি স্বচ্ছ ভাৰততো আমি আমাৰ চাৰিওফালে থকা লেতেৰাবিলাক চাফা কৰোঁ বা আমাৰ ঘৰ চৰ চাফা কৰোঁ, আৰু বিশ্বকৰ্মা পূজাটো আমি গাড়ী মটৰ বা যন্ত্ৰ পাতিবিলাক চাফা কৰোঁ। গতিকে অলপ মিল আছে এই বিশ্বকৰ্মা পূজা আৰু স্বচ্ছ ভাৰতৰ লগত, নাই কি? হয় কথাটো দুটা উৎসৱৰে মিল আছে। আৰু এই স্বচ্ছ ভাৰতটো যিহেতু আমাৰ ভাৰতৰে মুখ্য বিষয় আৰু বিশ্বকৰ্মা পূজাও আমাৰ ভাৰততে হয়, তাৰমানে মুখ্যতঃ আমাৰ ভাৰততে হয় দিয়কচোন। মানে দুটা পাই একে বুলি ক'ব পাৰি, নাই কি? হয় পাৰি। দাদা ব'ল, আমাৰতো গাড়ী মটৰ নাই যে, ব'ল আমাৰ লেপটো আৰু কম্পিউটাৰ লেপটপ এইগিলান চাফা কৰিব, নাই কি? দে বল কম্পিউটাৰ ভিতৰে চিটে মাৰি নামাৰবি আৰু। জানোতে মই সেইখিনি কম্পিউটাৰ ফেটলে মালেতো চব পানী দাদা মই সেই কি বুলি কয় এই পানী চানি আনো ৰ, পানী চাবোন চাৰ্ফ চব আনিম আজি, আৰু লেপ আজি জিলকে দিম একদম, নাই আজি। ভাইটি ভণ্টিসকল, তোমালোকেও নিজৰ ঘৰটো চাফা কৰাত মা দেউতাক সহায় কৰা আৰু নিজেও নিজৰ ৰুম, কিতাপ থোৱা টেবুল, তোমাৰ নিজৰ সামগ্ৰীবোৰ, তোমাৰ চাইকেল টাইকেল আদি সকলোবিলাক চাফা কৰা আৰু নিজকো চাফা কৰা। এই দাদা তই কিয় বহি থাকা, কৰাহি মোৰ লগত চাফা। কৰি আছো ৰ, ইমান চিন্তাই কৰিছা ন চাফা হ'ব আমাৰ। দাদা এটা হাঁহি এটা মাৰ দে, ফটো এটা মাৰো দে। ভাইটি ভণ্টিসকল, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰি দিয়া, শ্বেয়াৰ কৰি দিয়া আৰু কমেণ্ট কৰিবা, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পুনৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা। ছাবস্ক্ৰাইব বটনটো দি বিৰাট ভাল লাগে দিয়া, ৰঙা বটনে টিপি দিয়া থপ কৰি, আৰু ওচৰতে থকা ঘণ্টিটো বজাই দিয়া, নে কি? আজিৰ কাৰণে বাই বাই।